স্বাগতম জনাইছোঁ সকলোকে। বহুত দিনৰ মূৰত আজি লৈ আহিছোঁ অন্য এটা ৰেচিপিলৈ আৰু আপোনালোকে থাম্বনেইল চাই গমেই পাইছে এইটো কিহৰ ৰেচিপি আৰু ইয়াক বনাবলৈ খুবেই সহজ। আহকচোন আমি প্ৰতিটো ষ্টেপ বাই ষ্টেপ শিকোঁ। আৰু ইয়াত মই থালিত লৈছোঁ পিঁয়াজ, 2টা তেজপাত, 5 ফুৰণ, শুকান জলকীয়া এটা আৰু ইয়াৰ মাংস এপোৱা আছে কাৰণ আমি যিহেতু 2জন মানুহ এইখিনি হৈ যাব। আৰু মই এতিয়া কেৰাহী গৰম হ'ব দি তাত দিলোঁ মই তেল। কেৰাহীটো চাই নাহাঁহিব কাৰণ এইটো কেৰাহীত মাংস বনাবলৈ খুবেই ইজি আৰু যিকোনো ভাজি মই এইটো কেৰাহীত বনাওঁ কাৰণ এইটো কেৰাহীত মোৰ অকণো লাগি নধৰে। সেইকাৰণে মই ইয়াত এতিয়া মই আগৰ সেই যিখিনি আছিল ইয়াত ঢালি দিলোঁ শুকান জলকীয়া আৰু তেজপাত। প্ৰতিজন মানুহৰে অৱশ্যে এনেকুৱা কেৰাহী এটা ঘৰত থাকে, কিন্তু মই আপোনালোকৰ আগত লাজ কৰা নাই দেখুৱাবলৈ কাৰণ প্ৰতিজন মানুহৰে ঘৰত এনেকুৱা এটা সৰু কেৰাহী থাকে যিটোত সমগ্ৰ ভাজি চাজি বনাবলৈ খুবেই ভাল লাগে আৰু এইটো কেৰাহীত কেতিয়াও লাগি নধৰে। ডাঙৰ চিলভাৰৰ কেৰাহীত মাংস বনাবলৈ খুবেই বেয়া। পাৰিলে ঘৰত যদি ল'ৰ কেৰাহী আছে তেতিয়া আপোনালোকে ইউজ কৰিব, বহুতেই ভাল। আৰু আমি পিঁয়াজখিনি এতিয়া গোটেই গল্ডেন ব্ৰাউন হোৱালৈ আমি ভাজি থাকিম। আৰু এনেকুৱা কেৰাহীবোৰত কেতিয়াও তেলো বেছি নালাগে আৰু কম তেলতে আপুনি ধুনীয়াকৈ ওপৰত তেল বিৰিঙি থকা নিচিনাকৈ মাংস বনাব পাৰে। আৰু মোৰ পিঁয়াজখিনি ভাজোঁতে চাওকচোন লাহে লাহে ব্ৰাউন কালাৰ হ'ব ধৰিছে, কিন্তু এতিয়াতে নিদিব কাৰণ আৰু অকণমান কাঢ়া হ'ব আছে। আৰু আমি ইয়াত দিলোঁ এতিয়া অকণমান কাশ্মীৰী ৰেড চিলি নিদিব কাৰণ জ্বলা হ'ব পাৰে। কাশ্মীৰী আৰু ৰেড চিলি দুয়োটা বেলেগ বেলেগ বস্তু। আৰু আমাৰ কাশ্মীৰীখিনি দিয়া হোৱাৰ পাছত এতিয়া আমাৰ যিহেতু পিঁয়াজখিনি গোটেই সোণালী বৰণ কৰিছে সেইকাৰণে আমি ইয়াত গোটেই পঠা মাংসখিনি ঢালি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ আমি মধ্যমীয়া জুইত আমি ভাজিব লাগিব। মাংস যেতিয়াই দিব তেতিয়াই গোটেই জুই দি নিদিব কাৰণ লগে লগে লাগি ধৰিব পাৰে। আৰু মই মাংস বনালে কেতিয়াও প্ৰথমতেই মই হালধি নিদিওঁ কাৰণ মই এতিয়া অকণমান নিমখ দি লৈছোঁ। হালধি আৰু আদা নহৰু যেতিয়াই তেলত দিব সেই মাংস কেতিয়াও ভাজিব নোৱাৰে বেছি টাইম। আৰু মাংস কেতিয়াও ভালকৈ নাভাজিলে পানীৰে সিজাব কেতিয়াও নোৱাৰে। এইটো ভুল কেতিয়াও নকৰিব, বিশেষকৈ লোকেল মুৰ্গী আৰু পঠা মাংস ৰন্ধাৰ ক্ষেত্ৰত যদিহে আপুনি গেছত বনায়। আৰু ল'ৰ কেৰাহী হ'লে বাৰু কেতিয়াও লাগি নধৰে, সেইকাৰণে মই এইটো কেৰাহীয়ে লৈছোঁ। যদিও দেখাত বেয়া দেখিছেনে, মোৰ অকণো লাগি ধৰা নাই বস্তুখিনি। আৰু মই এতিয়া কম জুইত দি ঢাকোন মাৰি লৈছোঁ কাৰণ মই আজি প্ৰেছাৰ কুকাৰত নবনাওঁ, কম জুইত লাহে লাহে সিজাই মই বনাম। আৰু কাষৰ পৰা ধুনীয়াকৈ মোৰ তেলবোৰ ওলাই আহিব ধৰিছে আৰু চাওকচোন মোৰ অকণো লাগি ধৰা নাই। আৰু আপোনালোকেও এনেকৈ ভাজিব। বহুতেই বাৰু আদা নহৰু আগতেও দিয়ে, এইটো কিন্তু মোৰহে প্ৰচেছ বাৰু, আপোনালোকে এনেকৈও বনাব। এয়া বিলাহী এইখিনি মই কাটি আৰু আলুখিনি কাটি থৈছোঁ আৰু বিলাহী 2টা সৰু সৰু চাইজৰ মই ইয়াত ফালি দিছোঁ কাৰণ পঠাৰ মাংসত বাৰু পেষ্ট নবনালেও হয় কাৰণ আপুনি গমেই পাইছে মাংসখিনি সিজাতে কিমান টাইম লাগে। আৰু মই ইয়াত এতিয়াহে ঢালিলোঁ মোৰ হালধিখিনি। আৰু হালধিখিনি দিয়াৰ পাছত আৰু অকণমান সময় ভালকৈ ভাজিব লাগিব। আৰু আপোনালোকে চেক কৰি থাকিব, মাজে মাজে ঢাকোন লগাব আৰু মাজে মাজে খুলি খুলি চাই থাকিব। ময়ো এনেকেই কৰিছোঁ। যিহেতু ভিডিঅ'টো বহুত লং হয় সেইকাৰণে মই কাটি কাটি দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে ধুনীয়াকৈ এবাৰ ঢাকোন লগাব, এবাৰ ঢাকোন খুলিব, লাহে লাহে লৰাই থাকিব। এনেকুৱা এটা প্ৰচেছত দিব। আৰু মই এয়া আদা নহৰু এতিয়াহে দিলোঁ। পঠাৰ মাংসত নহৰু অলপ সৰহকৈ দিব, তেতিয়া ধুনীয়া এটা স্মেল ওলায় আৰু বিশেষ মছলাৰ একো প্ৰয়োজনেই নহয়। এয়া নহৰু এতিয়া মই দিলোঁ, কিন্তু নহৰু দিলোঁ এইকাৰণেই দিলোঁ, এইখিনি আকৌ মই 15 মিনিটমান ভাজিম। আদা নহৰুৰ গোটেই গোন্ধখিনি গুচি যাব লাগিব। আৰু কম জুইত ভাজি 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 লাহে লাহে কাষৰ পৰা এই দেখিছেনে কেনেকৈ তেল বিৰিঙি আহিব ধৰিছে। এতিয়া আমি কম জুইত আৰু ঢাকোন দিম আৰু এইখিনি তেল এতিয়া বেছিকৈ ওলাব আৰম্ভ কৰিব।
আমি আলুখিনি কাষত থৈ দিছোঁ মই আলুখিনি ভাজি লোৱা নাই আৰু চাওকচোন ইয়াত তেল ওলাই আহিব ধৰিছে মাংসৰ আৰু যেতিয়া এনেকৈ আপুনি ভাজিব আপোনাৰ মাংসত কেতিয়াও বগা পৰি নাথাকে আৰু ওপৰত ধুনীয়াকৈ চামনিৰ নিচিনাকৈ ডাঠ চামনি এখন হৈ থাকিব চাওকচোন আজি আপুনি এনেকৈও ৰান্ধি চাব এদিন আৰু আপোনালোকে যদি বনায় মোক জনাবলৈ একেবাৰে নাপাহৰিব এয়া মই বাৰে বাৰে চেক কৰি আছোঁ কিন্তু মোৰ এখন হাতেৰে বাৰু লৰাব অলপ অসুবিধা হৈছে মই ধুনীয়াকৈ লাৰি লাৰি আপোনালোকক দেখাই আছোঁ পৰালৈকে আৰু ইয়াত মই উতল অহা গৰম পানী মই ঢালি দিম কিন্তু এই পানীখিনিয়ে জোল নহয় কাৰণ মই আলু 10 মিনিট আগতহে দিছোঁ কাৰণ আলুবিলাক এতিয়াও কেঁচাই আছে আৰু মই জিৰাৰ গুড়ি আৰু ধনিয়া গুড়ি অকণমান ছটিয়াই দিছোঁ ওপৰত আৰু এইখিনি এতিয়া মই ঢাকোন লগাই সিজিব দিম কাৰণ আলুবিলাক সিজাই নাই আৰু মাংসটোতো সিজিব আছে যদি আপুনি প্ৰেছাৰ কুকাৰত বনায় পানী দিয়াৰ পাছত এইখিনি বস্তুৱে আপুনি 2-3টা চিটি লগাই প্ৰেছাৰ কুকাৰত দি দিব আৰু ইয়া হৈছে মটন মছলা যেহেতু পথাৰ মাংস বনাইছোঁ মই ইয়াত অবভিয়াছলি চিকেন মছলা ইয়াত নকৰোঁ কাৰণ মই ইয়াত মটন মছলা দিছোঁ আৰু ইয়াত দিছোঁ ধনিয়া আৰু বহুতে মাংসত ধনিয়া বেয়া পায় কাৰণ গোন্ধটো বেলেগ এটা হৈ যায় কিন্তু মই বিৰাটেই খাই ভাল পাওঁ সেইকাৰণে মই দিছোঁ চাওকচোন আলুবিলাক কেঁচাই আছে এইখিনি বাৰু এতিয়া যেতিয়া মই ঢাকোন লগাম তেতিয়াই সিজি যাব আৰু মই ঢাকোনখন লগাই কমেও 20 মিনিট মিডিয়াম জুইত ৰাখি থৈছোঁ এইটো আৰু মই ঢাকোন খুলিলোঁ এতিয়া চাওকচোন কাষত কি ধুনীয়াকৈ এখন চামনি পৰি গৈছে তেলৰ এইটো নহয় যে এনেকুৱা চামনি পৰিবৰ কাৰণে বিশেষ বহুত তেল দিব লাগে ইয়াত তেলৰ কাৰণে নহয় যেতিয়া আপুনি ধুনীয়াকৈ ভাজিব তেতিয়া এনেকৈ তেল হ'ব আৰু এয়া হৈছে গৰম মছলা মই গোটা গৰম মছলা আনি মিক্সিত সৰহকৈ পাউডাৰ বনাই থৈ দিওঁ তেতিয়া বটাৰ প্ৰয়োজন নাথাকে আৰু একেই ধুনীয়া স্মেল ওলায় আৰু এনেকৈ বনাই খাবলৈ বিৰাটেই সহজ আলুখিনিও ইমান ধুনীয়াকৈ সিজিছে আৰু আপোনালোকেও এই ৰেচিপিবোৰ ধুনীয়াকৈ চাই পেলাই কেতিয়াবা যদি বনায় মোক ধুনীয়াকৈ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু মোৰ সকলো ৰেচিপি ফ'ল' কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকক অশেষ ধন্যবাদ আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব